উৎসৱ মানে সুৰাপান কৰা এক ঘোষিত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু সুৰাপান কৰি বিভিন্ন অপৰাধমূলক কামত লিপ্ত হৈছে নতুন প্ৰজন্ম। ফাকুৱা উৎসৱৰ মাজতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। মহানগৰীৰ নাৰেঙ্গী কলংপাৰ বজাৰৰ সমীপত সুৰামত্ত যুৱকৰ দলে এখন চাৰিচকীয়া বাহনৰ বিস্তৰ ক্ষতি সাধন কৰে। মই ভাত খাই শুই গ'লোঁ। তাৰপিছত ৰাতিপুৱা মোৰ ফেমিলি গ'লে গাড়ীখন গ্লাছটো ভাঙি আছে। তাৰপিছত চালোঁ মই, তাৰপিছত পুলিচত খবৰ জনালোঁ। আহিল তাৰপিছত কণ্টেক্ট এজন আছিল, পাছ কৰিলে পুলিচে মাতিলে আজি যাম বুলি ক'লে। কোনো মদ খাই ভাঙিছে? কোনোবা মদ খাই ভাঙিছে। কোন থানাত খবৰ দিছে? নুনমাটি থানা। মানে কিহৰ কাৰণে ভাঙা বুলি শুনিছে? কিয় মানে এইটো মদ খাই ভাঙিছে। আপুনি গাড়ীখন চলাই ভাড়া মাৰে, এইটোৱে আপোনাৰ উপাৰ্জন। পুলিচে কি ক'লে? পুলিচে সন্দেহ মানে যাৰ নাম পোজ কৰিলে থানালৈ মাতিলে। কি নাম আপোনাৰ? যোগেশ্বৰ ব্ৰহ্ম। ক'ত থাকে? ইয়াতে থাকে নাৰেঙ্গী নাৰেঙ্গী জ্ঞান কথা এজাহাৰ দিছে? এজাক ক'ত দিছে? নুনমাটি থানা। আপোনাক দেখাই দিছে, এই চাওক, এইয়া লাখ মাৰছে, তাক কৈছোঁ কাৰণে মোক মাৰবা আহিছোঁ। নাৰেঙ্গীৰ কলংপাৰ বজাৰৰ সমীপৰ বাসিন্দা যোগেশ্বৰ ব্ৰহ্মই A01 NC 6918 নম্বৰৰ বাহনখনেৰে ভাড়া মাৰি আহি ঘৰৰ ওচৰতে গাড়ীখন ৰখাই থয়। যোগেশ্বৰ ব্ৰহ্মই কিছু সময়ৰ পিছত ফাকুৱা উৎসৱৰ ৰং খেলি গাড়ীৰ ওচৰলৈ আহি দেখা পায় যে তেওঁৰ গাড়ীখন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ আছে। ততাতৈয়াকৈ যুৱকজনে ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। সুৰাপায়ী যুৱকে গাড়ীখন ভঙা বুলি আৰক্ষীৰ সন্দেহ প্ৰকাশ কৰিছে।